কাব্যত নিহিত থকা মানসিক আনন্দ দিয়াৰ বিশেষ গুণৰ বাবে পাঠকে এক অসাধাৰণ তৃপ্তি লাভ কৰে আৰু ইয়াকে যে ৰস বুলি কোৱা হয় আমি জানিব পাৰিলোঁ। লগতে নাট্যশাস্ত্ৰ প্ৰণেতা ভৰতমুনি আৰু আন এগৰাকী আলংকাৰিক বিশ্বনাথেনো ৰস সম্পৰ্কে কেনেধৰণৰ সংজ্ঞা আগবঢ়াইছে তাকো আমি আগৰ শ্ৰেণীত আলোচনা কৰিলোঁ। আজি আমি ৰসৰ স্থায়ী ভাৱ আৰু এই স্থায়ী ভাৱক কেন্দ্ৰ কৰি সৃষ্টি হোৱা 9বিধ ৰসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। সকলো মানুহৰ অন্তৰতে বাসনা বা সংস্কাৰ ৰূপে কম বেছি পৰিমাণে কিছুমান সহজাত চিত্ৰবৃত্তি থাকে। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, আমি কেতিয়াবা কিছুমান বস্তু দেখিলে ভয় খাওঁ। আকৌ কেতিয়াবা কিছুমান কাম কৰিবলৈ আমি ভয় কৰোঁ। এই ভয় নামৰ চিত্ৰবৃত্তিটো কিন্তু সকলো মানুহৰে অন্তৰতে কম বেছি পৰিমাণে থাকেই। ঠিক তেনেদৰে ৰতি বা ভালপোৱা এইটো এটা হৈছে সহজাত প্ৰবৃত্তি। সকলো মানুহৰে আনক ভাল পাবৰ কাৰণে এটা সহজাত প্ৰবৃত্তি থাকে আৰু এইটোৱে হৈছে ৰতি বা ভালপোৱা। ৰতি বা ভালপোৱা হৈছে মানুহৰ মনৰ এটা স্থায়ী ভাৱ। ইয়াৰ পৰা আমি গম পালোঁ যে যি ভাৱে মানুহৰ মনক প্ৰবলভাৱে অভিভূত কৰে তাকে স্থায়ী ভাৱ বোলে। স্থায়ী ভাৱ হৈছে 9টা। সেইসমূহ হৈছে ৰতি, হাস, ক্ৰোধ, শোক, উৎসাহ, ভয়, জুগুপ্সা, বিস্ময় আৰু সম্বা বিভেদ। স্থায়ী ভাৱবোৰ হৈছে ৰস আস্বাদনৰ বীজস্বৰূপ। এই স্থায়ী ভাৱবোৰ মানুহৰ মনত দৃঢ়ভাৱে বহি যি হাঁহি, বিষাদ আদিৰ সৃষ্টি কৰে সিয়েই ৰস। সেয়ে 9বিধ স্থায়ী ভাৱৰ পৰা 9বিধ ৰস অৰ্থাৎ নৱৰসৰ সৃষ্টি হৈছে। সেইসমূহ হৈছে শৃংগাৰ, হাস্য, ৰৌদ্ৰ, কৰুণ, বীৰ, ভয়ানক, বিভৎস, অদ্ভুত আৰু শান্ত। ৰতি নামৰ স্থায়ী ভাৱৰ পৰা শৃংগাৰ ৰসৰ উৎপত্তি হৈছে। নায়ক নায়িকাক অৱলম্বন কৰি যি ৰতি নামৰ স্থায়ী ভাৱ বসন্ত আদি কাল, প্ৰমোদ উদ্যান আদিৰ দ্বাৰা উদ্দীপিত, কটাক্ষ, মিচিকীয়া হাঁহি আদি মদন চেষ্টা আৰু এনেদৰে সাত্ত্বিক ভাৱৰ দ্বাৰা অনুভাৱিত লজ্জা, আবেগ, নিদ্ৰাহৰণ আদি ভাৱৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত অভিব্যক্ত হয়, সেয়ে শৃংগাৰ নামৰ আদিৰস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটৰ এই উদাহৰণটিত শৃংগাৰ ৰস বিদ্যমান। ঘন ঘন নয়ন পংকজ মোহ হেৰি, হেৰি কৰত কানু কেলি, আলিংগী অংগ অনংগ ৰংগ ৰসিক, ৰমণীক ভুজ মেলি। হাস্যৰসৰ স্থায়ী ভাৱ হৈছে হাস। বিকৃতি বা অসামঞ্জস্যৰ পৰা এই ৰসৰ উদ্ভৱ হয়। বিকৃত বেশভূষা, অসামঞ্জস্যপূৰ্ণ কথা বতৰা, চাল চলন ইত্যাদি বিভিন্ন মাধ্যমেৰে হাস্যৰসৰ সৃষ্টি কৰা হয়। বিকৃত বেশভূষা, চাল চলন, কথা বতৰা আদিক অৱলম্বন কৰি ইয়াৰ পৰা উদ্ভৱ হোৱা বিকৃতি বা অসামঞ্জস্যৰ জৰিয়তে চকু কোচোৱা, দাঁত উলিওৱা আদিৰ দ্বাৰা অনুধাৱিত শ্ৰম যেতিয়া সঞ্চাৰিত হৈ সামাজিকৰ হৃদয়ত আস্বাদিত হয় তেতিয়া তাক হাস্যৰস বোলে। মহাপুৰুষ শংকৰদেৱৰ কীৰ্তনৰ হৰমোহনত শিৱৰ কাৰ্যকলাপে হাস্যৰসৰ সৃষ্টি কৰিছে।